Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে আকৌ এবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বহুত বেছি এনজয়েবল হ'ব, বহুত বেছি এণ্টাৰটেইনিং হ'ব মোৰ বাবে, কাৰণ মোৰ চাইল্ডহুড ফ্ৰেণ্ডৰ বিয়া হয়। আজি মোৰ চাইল্ডহুড ফ্ৰেণ্ডৰ বিয়া আৰু মই বহুত এক্সাইটেড, কাৰণ মই বহুত বছৰ হ'ল মই বিয়াত যোৱাই নাই, ক'তো যোৱা নাই, এনজয় কৰা নাই। আজি সেইকাৰণে মই ভাবিছোঁ বহুত ভালকৈ সাজি কাচি যাম আৰু বহুত এনজয় কৰিম, গোটেইখিনি পুৰণা ফ্ৰেণ্ডক লগ পাম, বহুত ভাল লাগিব। এতিয়া মই জাষ্ট গা ধুই আহিছোঁ, গা ধুই আহি কিবা অলপ খালোঁ। এতিয়া মই মেকআপ কৰিম আৰু মই ভালকৈ মেকআপ নাজানো, বহুত নাৰ্ভাছো হৈ আছোঁ, কাৰণ মই ভাবিছোঁ আজি বহুত সাজি কাচি যাম ধুনীয়াকৈ। আৰু কিয়নো মই ভাবিলোঁ যে আপোনালোককো দেখুৱাই যাম যে মই কেনেকৈ মেকআপ কৰোঁ। মই যিহেতু ভালকৈ মেকআপ নাজানো, নজনাকৈনো কেনেকৈ মই বেচিক মেকআপখিনি কৰোঁ সাজি কাচি যাবলৈ এটা অকেজন বা বিয়াত, মই সেইটো আপোনালোকক দেখুৱাম। আৰু আপোনালোকৰ যদি কিছুমানে মেকআপ ভালকৈ নাজানে মোৰ নিচিনাকৈ, তেন্তে এই ভিডিঅ'টো চাই অলপ হ'লেও কিবা এটা সেই ছাপৰ্ট এটা পাব পাৰিব। আগতে মেকআপটো দেখুৱাই লওক, অলপ ষ্টাৰ্ট কৰি দিওঁ।
ৰাফল শাৰী পিন্ধিছোঁ কিন্তু পিন্ধিব পাৰিছোঁ মই নোচোৱাকৈ তাকো এইটো দেখিছে ষ্ট্ৰেইটনাৰ এনেকৈ ধৰিছিলোঁ ইমান গৰম হৈছে যে জানে ষ্ট্ৰেইটনাৰে ইমান বেয়াকৈ পুৰিছে মানে এইফালখিনি মানে কিবা হৈ গৈছে ইগন'ৰ মেকআপটো চাওক চব ঠিকে আছে জাষ্ট লেছেছটো মোৰ ভয় লাগি আছে দুটা গ্লু আছে মোৰ ইমানকেইটা গ্লু আছে আৰু আছে গ্লু এটা গ্লু কাম নকৰে মই মানে এতিয়া মই এনেকুৱা লাগিছে মানে ভাতৰ আঠা লগাওঁ নেকি ফেভিকল আনো নেকি ভালকৈ মই পিছত থিয় হৈ দেখুৱাম আৰু ফটো ধুনীয়া ধুনীয়া ফটো উঠি দেখুৱাম আৰু জাষ্ট অলপ ফিনিচিং টাচ দিব বাকী আছে মেকআপ ফিক্সাৰ মই মৰা নাই কাৰণ মই মেকআপ ফিক্সাৰ ইউজ নকৰোঁ মোৰ ভয় লাগে আৰু হেয়াৰ ফিক্সাৰো ইউজ কৰা নাই তাৰ পৰিৱৰ্তে মই এটা বস্তু ইউজ কৰিব খুজিছিলোঁ কিন্তু মই সেইটো আনিব পাহৰিলোঁ মই ফুল হেৰিটো মই দেখুৱাম এতিয়া জাষ্ট ওচৰত মই দেখুৱাইছোঁ এতিয়া মই ৰেডি হ'লোঁ জাষ্ট ফিনিচিং টাচটো দিওঁ তাৰপাছত মই মোৰ ফ্ৰেণ্ড কেইজনীৰ লগত বাকী কেইজনীৰ লগত মই যাওঁ তাক মই ভালকৈ দেখুৱাম চাই থাকক ঝুমকাযোৰ চেঞ্জ কৰি ল'লে একচুৱেলি মই অৰ্ডাৰ দিছিলোঁ আজিৰ কাৰণে স্পেচিয়েলি এযোৰ ঝুমকা দুযোৰ আহিছে কম্ব এইযোৰ কাৰণে মই অৰ্ডাৰ দিছিলোঁ বাট টাইমত আহি নাপাব বুলি ভাবি মই বেলেগ এযোৰ পিন্ধিলোঁ বাট ভাইটিজনক মই ক'লোঁ সোনকালে দিবলৈ নম্বৰ আছিলে মোৰ লাকিলি এইটো টাইমত আহি পালে আৰু মই সেইযোৰ চেঞ্জ কৰি ল'লোঁ একদম ভবামতে পিন্ধিছোঁ গোটেইখিনি খালি মোৰ গোটেইখিনি ঠিক হৈছে লেছেছটোৰ গ্লুটো বেয়া কাৰণে বাৰে বাৰে খুলি খুলি গৈ আছে আৰু মানুহৰ মান নেখেদালে ৰক্ষা আৰু লেছেছযোৰে বাকী মোৰ লগৰ কেইজনী আহি আছে ভালকৈ দেখুৱাই আছোঁ পিছত কেনেকুৱা অনুভৱ মনৰ মানুহ যদি পালা লাষ্টত এয়া আমাৰ দৰা নহয় চৰি কইনা মাইনাছ ফটো উঠাৰ কাৰণে প্ৰিপেৰেশ্যন ইমান দীঘল লাইন এটা কাম কৰোঁ আমি তোকে গৈলোঁ এই দৰাই পেলাইছে দেই কেমেৰা পেলাইছে
ফাইনেলি বিয়া ফিনিছ ৰিচেপশ্যন পাৰ্টি খালোঁ ললোঁ ফটো উঠিলোঁ বহুত ধেমালি কৰিলোঁ এতিয়া আমি ঘৰমুৱা ঘৰত যাওঁ এইজনী আগে আগে গৈ আছে আকৌ খোজকাঢ়ি চুলি দেখুৱাই দীঘল চুলি যে সেইকাৰণে এতিয়া মই আৰু খোজকাঢ়িব নোৱাৰোঁ কাৰণ মোৰ শিল বহুত কাটিছে ঘৰ গৈ কথা পাতি আছোঁ মানে ইমান গৰম লাগিছে ঘামত তিতি গ'ল সেইকাৰণে মই লগ চেঞ্জ কৰি দিলোঁ আৰু এইটোৰ লগত বহুত বিয়াৰ্ড লাগিছে টপটোৰ লগত হিলযোৰে ইমানে কাটিছে মানে মই ভাবিলোঁ ঘৰ গৈ পাই আৰু কিছুমান ভিডিঅ' বনাম ভালকৈ ভিডিঅ'জ বনাম ফটোজ উঠিম বাট এনাৰ্জি নহ'ল সেইকাৰণে লগ খুলি দিলোঁ কাপোৰ ইমান ছাফোকেশ্যন হৈ আছিলে ইমানে গৰম লাগিছে লগ কাপোৰ চেঞ্জ কৰিলোঁ বেয়া নাপাব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু কমেণ্ট কৰিব যদি ভাল পাইছে তেন্তে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ কষ্ট কৰি আছোঁ ছাবস্ক্ৰাইবটো কৰি দিব আকৌ আজিলৈ ইমানে আকৌ এইটো নতুন ভিডিঅ'লৈ মই আপোনাৰ ওচৰলৈ আহিম তেতিয়ালৈকে চাই থাকক মোৰ চেনেলটো